বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ বেটিৰ বাৰ্থডে ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় প্ৰায় 10টাই বাজিলে আৰু আজি ৰাতিপুৱাৰ পৰা একেবাৰে পানী এটুপিও পেটত পৰা নাই ইমানে কাম হৈছে নহয় কি ক'ম আৰু আপোনালোকক আৰু আজি নিজকে কইনা মাক নিচিনাহে লাগিছে আৰু এতিয়া প্ৰায় খানা পিনা বনাবলৈ আৰম্ভ কৰি দিছে মতা মানুহবিলাকে এইবিলাক বনাইছে আৰু বাইদেউহঁতে শাক-পাত কাটি দিছে আৰু মই চাহৰ যোগান ধৰিছোঁ আৰু আজি ৰাতিপুৱা প্ৰায় গা পা ধুই বেটিক মা দেউতাক সেৱা কৰাই ল'লোঁ আৰু আমিও লগতে কাঢ়িলোঁ তাই যিহেতু প্ৰথমটো বাৰ্থডে সেয়া প্ৰথম কাম বুলি ভাবিলোঁ আমি মা দেউতাৰ পৰা আশীৰ্বাদ লোৱা সেয়েহে আইতা আৰু দেউতাক মানে ককাক সেৱা ভাগ কাঢ়ি ল'লোঁ আমি আৰু লগতে মাহ প্ৰসাদৰ শৰাই এখন থাপনাত আগবঢ়াই ল'লোঁ আৰু এতিয়াহে কিবা যদি খাবলৈ আজৰি পাওঁ অলপ খাই ল'ম আৰু এটা কাম বাকী আছে এতিয়া বেটিক গছপুলি এটা ৰুৱাম বুলি ভাবিছোঁ আজি জন্মদিনৰ চিন স্বৰূপে তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আৰু আপোনালোকে মোৰ বেটিক নিজৰ বেটিৰ দৰে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ আৰু বেটিক এতিয়া গাটো ধুৱাই লওঁগৈ আৰু জন্মৰ দিনটোত বোলে সোণ ৰূপ আৰু তিল লগতে ফুল দি গা ধুৱাব লাগে মই সকলোবিলাক সাজু কৰি ল'লোঁ এতিয়া বেটিক গাটো ধুৱাই লওঁ আৰু লগতে নিজেও অলপ চাফ চিকুণ হৈ লওঁ এয়া মই পানীখিনিত দি লৈছোঁ সোণৰ আঙঠি এটা আৰু লগতে ৰূপৰ আঙঠি এটা আৰু কেইটামান তিল আৰু ফুল এপাহ আজি জন্মদিনত বেটিৰ নামত মই থাপনাত শৰাই এখন আগবঢ়াইছোঁ খোৱাৰ আগতে আগবঢ়াই লৈছোঁ দিদি নাছিলে দুদিন বহুত দিন নাই নচা নহয় তুমি নাচাচোন বহুত দিন নাই নচা তুমি বহুত দিন নাই নচা নাচাচোন লাজ লাগিছে লাজ এইটো এনেই খালি দেই নকলি বুকুত ধৰিলে যে কাহিছে যে বহুত দিন নানাচা নহয় নাচাচোন চাক চাক্কা গিনগিনা চাক চাক্কা গিনগিনা কঁকালত ধৰা আকৌ কঁকালত ধৰা বাবা কঁকালত ধৰা বাবা চাক চাকি গিনগিনা চাক চাকি গিনগিনা চাক চাকি মৰম কৰি দিয়া মিনুটো মৰম কৰি দিয়াচোন এইটো কি ষ্টাইল বুকুত ধৰিছে দেখিছা ষ্টাইল লৈছা চাক চাকি গিনগিনা চাক চাকি গিনগিনা গেনটাকু চাক চাকি গিনগিনা उठा नीचे उठा बाबा बाबा भैकली নাই লগা এতিয়া আজি লাগিলে নি কিবা হেৰি লাগিলে ক্ৰীম চিম লাগি আছে নি হ'ব কাম কৰিব নালাগে আহা নুন আহা নুন হ'ব বা মই পেলাই দিম নুন আৰু এতিয়া কেক কাটিব হ'বই আমাৰ আৰু এনেকৈ টেবুলতে সজাই লৈছোঁ আৰু সৰু মা আহিবলৈ বাকী আছে আৰু
সৰু মা আহিলেহে কাটিম বুলি ৰৈ দিলোঁ আমি আৰু সৰু মা আহিলত আমি কাটিলোঁ। Happy birthday to you. Happy birthday to you. Happy birthday. Gua kok gua? তুমি কোৱা Mana জানো না বাকি কিনি? Happy birthday to you. নহ'ব দেই। কালি পাৰিব ৰাতি কেলে এখন উঠিলি দিয়া আকৌ নালাগে হ'ব বমাক দি দিয়া মোক দি দিয়াতকে বমাকে খুৱাই বমাই দাঙি লৈ থাকে তুমি মই এফালৰ পৰা উঠিছো তুলি দিবিছো ন অকমান দিলি পৰি বাবা এইফালে আজি ফটো এটা তুলিব মনে এজনী জেঠাই দেই মাজু জেঠাই এজনী মা বেক এইজনী আজি হেপী বাৰ্থডে চলি আছে একেবাৰে কথা পাতিবলৈ সময় পোৱা নাই ল'বলৈও সময় পোৱা নাই হয়নে বাবা হয় অ' বাবা এইটো কাৰ হেপী বাৰ্থডে আজি কাৰ হেপী বাৰ্থডে দে হেপী বাৰ্থডে তোমাৰ নে বাবা অ' হা আজি বহুত বিজি হৈ আছোঁ দেই কথা পাতিবলৈ সময় পোৱা নাই আপোনালোকৰ লগত আৰু এইফালে আমাৰ ঘৰৰে আলহী দেই এইফালে বেটী মানুহ এই আমাৰ ধুনুক দেখাই দিছোঁ দেই চব আৰু এজনী ধুনুৰ বায়েক হয় আমাৰ ঘৰৰ ডাঙৰ ঘৰৰ ছোৱালী হয় আৰু আমাৰ ধুনুন চোৱা ধুনুন তোমাৰ আজি হেপী বাৰ্থডে নহয় মাহী পেহী আপা কোন কোন আছে চবকে উইচ কৰিবলৈ কৈ দিয়া আশীৰ্বাদ দিবা দেই মোক আশীৰ্বাদ দিবা কৈ দিয়া কথা গম পাইছেনে বিৰাটেই বেছি ভাগৰ লাগিছে একেবাৰে আলহী আহি শেষে হোৱা নাই আহি আছে এতিয়ালৈকে আৰু ৰুমৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে আৰু ধুনধুনো নোহোৱা হৈছেগৈ তাই একেবাৰে খোৱা নামেই নোলোৱা হ'ল এতিয়া সময় প্ৰায় 8টা বাজিব হ'ল আৰু আলহী গৈ শেষেই হোৱা নাই আৰু আমি আমাৰ গিফ্টটো বেটেক দিবলৈ থাকি গৈছে গম পাইছেনে ইমানেই বিজি হৈ আছোঁ নহয় নহয় তোমাৰ গিফ্টটো আমি দিয়াই নাই এতিয়ালৈকে আৰু আমি বেটীলৈ এই আনি দিছোঁ এখন কিতাপ ডিক্সনেৰী আৰু মাক দেউতাক হিচাপে আমি ভাবিছিলোঁ ইয়াতকৈ আৰু বেছি ভাল গিফ্ট কি হ'ব পাৰে নহয়নে দেহা এয়া তোমাক দিছোঁ দেই আজি তোমাৰ জন্মদিনৰ উপহাৰ মা আৰু দেউতাৰ ফালৰ পৰা এয়া
আৰু আমাৰ বেটিক সকলোৱে মৰম কৰিব দেই। আজিৰ দিনত কিমানখিনি ৰেকৰ্ড কৰিব পাৰিলোঁ নাজানো, একেবাৰে সময় নাপালোঁ, বহুত বেছি আলহী হৈ গ'ল। আপোনালোকৰ লগত কথা পাতিবই সময় নাপালোঁ। যিখিনি পালোঁ সেইখিনি কৰি মেলি ৰাখিলোঁ আৰু কিছুমানে বেলেগৰ ফোনতো কৰিলে বাৰু, তেওঁলোকৰ পৰা এতিয়া মই ল'ব লাগিব আপোনালোকক দেখাবলৈ। আৰু বহুত মৰম দিব আমাৰ বেটী মানুহ, আশীৰ্বাদ দিব। আপোনালোকৰ আশীৰ্বাদ বহুত বেছি প্ৰয়োজন আমাৰ বেটীৰ কাৰণে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ বাবে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।